This is our first vlog with my ekmatra dada. Hello Kudia. Mana dada? Amar dada ekko najane. कल मेरा परफॉर्मेंस था। और ये हुआ हमारा पेटली भंटी। निजे पेटला है। ये तो हमारा पेटली भंटी। गाइस मैं पेटली नहीं। पेटली भंटी। की पेटला? प्लीज कमेंट। পাই গলো আমি এতিয়া হাতিছিলা পাৰ হলো তাৰ পিছত এইখিনি পাইছো আৰু কিবা পাইছো এইখিনি যায় ঠাইৰ নাম নাজানো আকৌ গৈ আছো এতিয়া আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকে এই বোলে আজি ৰিলছ বনাব কিবা ৰিলছ বনাই একো নাজানে এনে আৰু মই শিকাব লাগে চব যি কৰিব লাগে ডান্সৰ দিটো নাজানে গাইস আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে প্লিজ আমাৰ চেনেলটো নতুন এইটো একদম ছাবস্ক্ৰাইব কৰি দিব দেই বেয়া একদম আৰু তাৰপিছত আৰু আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব yes মোৰ নামটো আছে আইডি হল নেহা পাঠক আইডি কেইটা মই তলত দি আছোঁ ডেছক্ৰিপশ্যনৰ আইডি কেইটা দি আছোঁ তো ফ'ল' এটা কৰি দিব আকৌ দেই তো তাৰমানে ইয়াতে আমি অলপ ফটোশ্বুট কৰিলোঁ মজাকে একো ফটোশ্বুট উঠিব নাজানে তাই আৰু সেয়া আৰু ফটো একদম মই যিমান ইনষ্টাগ্ৰামত চাব আপোনালোকে চব ফটো ময়ে মাৰা এইটো গুচাই দিয়াচোন তেনেকুৱা আৰু তো তাৰপিছত নোৱাৰে নাজানে চব শিকাব লাগে পূৰ্ব ভণ্টি গাড়ী চলাই আছো আমি কিন্তু আপোনালোকে হেলমেট নিপিন্ধাকে নচলাব দেই এতিয়া মই পিন্ধি ল'ম সেইটোৱে So guys, kami Sandropur place na. Acha. Why not? I don't know that exact destination.
ৰাস্তাটো বোলে বহুত ভাল লাগে দাদাৰ মই বাৰু আহি পোৱা নাই মজা ৰাস্তা এইটো ৰাস্তাটো মজা মানে কি আৰু Drive slow. এই ৰাস্তাটো বহুত ডেঞ্জাৰ হয় সো আপোনালোকে সাৱধানে গাড়ী চলাব আৰু এটা আমি এতিয়া মজা জেগা পাই আছো এই কলং নদী এই ৰাজু দেখাই দিয়া চাবা আৰু নেপেলাবা এইটো মানে ব্ৰহ্মপুত্ৰৰ পৰা এই জাষ্ট সেইটো ব্ৰহ্মপুত্ৰৰ পৰা কাটি আহিছে মানে এইটো জাষ্ট গতিকে এইটো মানে বহুত আমাৰ দাদাই চব জানে but he doesn't know anything মই তুমি নাথাকা মনে মনে থাকা so guys আৰু আমি বেছি দূৰ নাযাওঁ এনে আৰু ৰাস্তাই ৰাস্তাই ঘূৰিলোঁ এতিয়া বোলে দাদাই কিবা মোক খুৱাব কিবা খুৱাই আই ডোন্ট নো মই নোখোৱাও মই পইচা অনা নাই নোখোৱা মই তুমি মোক মোৰ বহুত পইচা লৈ দিছা নহয় মই খুৱাব লাগিব তুমি মোৰ পইচা লৈছা দিয়াই নাই তুমি কি মোৰ বহুত পইচা লৈ দিছিল 1 টকাৰ সিদিনাখন ময়ে ৰলটো পাইছিলোঁ মাক গম পোৱা 100 টকা মইহে দিছিলোঁ দিয়াই নাই এতিয়ালৈকে কথা ক'ব আহা নালাগে মোক এনেকৈ নাই নহ'ব ৰলটো ময়ে কি মোৰ 1 টকা লোৱা নাই 200 টকা লৈছা তুমি মোৰ 200 টকা লৈছা তুমি মোৰ 200 টকা দিব আছে তুমি 1 2 এই বোকা আছে কিন্তু ভৰি চৰি সোমাই যাব বোকাত এই গছডাল মজা লাগিছে মোকো মজা লাগিছে So guys, এতিয়া আমি আহিছোঁ জাগা তাতে মই বনালো ফটো উঠিম এতিয়া একো নাজানে দিয়ক এই মাইকবিলাক চুপ থাকা তোমাতছে বেছি জানো মই চুলি সুন্দৰ ডেন্সৰ ষ্টেপ মই শিকাইছো এইটো যে কেতিয়াও নিশিকাই ডান্সৰ ডিটোও নাজানে সি তোমাৰ টেলেণ্ট বেলেগ আছে মই সেইটো তোমাৰ নকওঁ তোমাৰ একো টেলেণ্ট নাই তোমাৰ একো টেলেণ্ট নাই ৰবা এই লোকেশ্যনটো চাই দাদা দাদা বহুত ভোক লাগিছে ভণ্টিৰো ভোক লাগিছে মোৰো ভোক লাগিছে একোৱে খোৱা নাই মোক এতিয়ালৈকে দাদা কি বন্ধ হ'ল হোটেল বন্ধ বৰ্তমান চন্দ্ৰপুৰত একোৱে খোলা নাই বৰ্তমান হোটেল বন্ধ এতিয়া টাইম কিমান হৈছে একচুৱেলি টাইম 7:30 হৈছে এণ্ড টুডে ইজ ছানডে আই থিংক চ' সেইকাৰণে মই আহোঁতে দেখিছোঁ সঁচাই দেখিছনে মোৰ বহুত ভোক লাগিছে পানী খাইছে আছে খোলা য'ত আমাৰ ডাউনটাউন ইউনিভাৰ্চিটি তাতে খোলা আছে আৰু তাতে খোলা থাকে মানে চলো লেটস ৱেইট বা ছোৱালী দেখি পাগলা হৈ যায় একদম মানে ये देखो ऐसे ड्राइव करना मत चाहिए ইয়াতে স্থান মাৰি আছে সব দোকান বন্ধ
চিপছ এইবোৰ খাই দিলোঁ আৰু তো মানে কি হ'ল আমি মানে কি বেলেগত নাপালোৱে লাষ্টত যাইতো আমি নাৰেংগীতে খাব লগা হ'ল আৰু পৰঠা এতিয়া মই যি ইচ্ছা তাকে খাব দিছোঁ বহুত কিবা কিবি আছিল কিন্তু মই একচুৱেলি পৰঠাৰ দাম হ'ল 20 টকা মই পেষ্ট্ৰি খুৱাইছোঁ পৰঠাতকৈ দামীয়ে বস্তু হয় সেইটোৱে কথা অ'কে আৰু আজিলৈ আৰু ভিডিঅ'টো ভাল নালাগিব পাৰে কিন্তু ফাৰ্ষ্ট ভ্লগ ন এইটো কিন্তু আপোনালোকে চেনেলটো যোনে যোনে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ ছাবস্ক্ৰাইব কৰিলেতো পইচা নালাগে গতিকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু দেই বেয়া নাপাব ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট ভিডিঅ' আহি আছে আমাৰ নেক্সট আমি ধুনীয়া লোকেশ্যন এটা দেখাম গুৱাহাটীৰ ধুনীয়া এটা লোকেশ্যন এয়া কি আছিল একদম গোটেই গুৱাহাটী দেখা পায় এনেকুৱা লোকেশ্যন এটা দেখাম